অ'কে, ক্ৰিয়েটৰসকলৰ কাৰণে এটা বেষ্ট টিপছ যে বহুত সংখ্যক লোকে কমেণ্টত কয় বা বহুত সংখ্যক লোকে মেছেজতো সোধে ভাইটি ভিউজ কেনেকৈ বঢ়াম। ভিউজ বঢ়াবৰ কাৰণে বা এংগেজমেণ্ট বঢ়াবৰ কাৰণে, আৰু এইটোতো কয় যে ভিউজৰ লগতে এংগেজমেণ্ট, ৰিচ হওক, নেট ফলোৱাৰ্ছ হওক ডাউন হৈ গৈছে। কেনেকৈ বঢ়াব আপোনালোকক কৈ দিছোঁ। আপোনালোকৰ ৰিলেটিভ ঢেৰ ক্ৰিয়েটৰ আছে, আপোনালোকৰ ফ্ৰেণ্ড লিষ্টত হওক বা আপোনালোকৰ লাইক কমেণ্ট কৰি থকা লোক সকলোকে কৈছোঁ এইটো কাম কৰিব আপোনালোকে, যে ইজন সিজন ক্ৰিয়েটৰৰ সৈতেতো নিশ্চয় চিনাকিটো আছেই আপোনালোকৰ, ঠিক আছে? নাই নেকি? সকলোৰে নহয়, সকলোৰে আছেই। গতিকে ট্ৰাই কৰিব আপোনালোকে তেখেতসকলৰ লগত কণ্টেক্ট কৰি পেলাই কথা বতৰা পাতি পেলাই ইজনে আনজনৰ লগত কলাবৰেশ্যন কৰক। সেইটো এটা বেষ্ট টিপছ আপোনালোকৰ পেজটো আৰু আগুৱাই নিয়াত। ইনভাইটতকৈ আপোনালোকে ট্ৰাই কৰক কলাবৰেশ্যন কৰিবলৈ। যিমান কলাবৰেশ্যন কৰিব, যিমান ভাল কণ্টেণ্ট হ'ব, কেৱল কলাবৰেশ্যন কৰাটোৱে নহয় দেই, কণ্টেণ্ট ভাল বনোৱাটো, কণ্টেণ্ট এংগেজিং বনোৱাটো, কণ্টেণ্ট ভেলুৱেবল বনোৱাটোহে ইম্পৰ্টেণ্ট, ঠিক আছে? আৰু সেইটো ক্ষেত্ৰত আপোনালোকৰ কলেব কৰক নকৰক, এনেও আপোনাৰ কণ্টেণ্ট দৌৰি ফুৰিব, কিন্তু ট্ৰাই কৰিব আপোনালোক নতুন নতুন যিসকল, আপোনালোকে ট্ৰাই কৰিব ইজনে আনজনৰ লগত কলাবৰেশ্যন কৰি পেলাই আপোনালোকৰ পেজটো অকণমান আগুৱাই নিবলৈ কাৰণে। ইনভাইটতকৈ এইটো বেষ্ট অপশ্যন আপোনালোকৰ পেজটো গ্ৰ' কৰাত। বহুত হেল্প কৰিব এই টিপছটোৱে, শ্বেয়াৰ কৰি দিব।